পুলিশ এই ভিডিঅ'টো গাড়ীটিকে আপোনালোকে ভালদৰে খুলছে চাওক বন্ধুসকল। যে আপোনাৰ গাড়ীটিতে চকু ঢাকা আছে কপালত যে উঠি যাব, প্লাস্টিক, সেই প্লাস্টিক খুলছে, আপোনাৰ গাৰ নোম শিহৰি উঠিব। করতে পারবে। এই ভিডিঅ'টো দেখাৰ পাছত যিসকলে এই কামটো কৰিছে বন্ধুসকল, আমের তেওঁলোকৰ প্ৰতি আপোনাৰো খং উঠি এই যাব। কার্টুনের তলায় এক ভয়ঙ্কর দৃশ্য আছে। মানে মানুহ টকাৰ কাৰণে ইমান তললৈ নামিব পাৰে। বন্ধুসকল, এই ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। তাড়া করে এই গাড়িটিকে বন্ধুসকল, এই গাড়ীটো ভারত বাংলার আটক সীমান্তে কৰিছে ধুবুৰী পুলিচে, গোলগঞ্জ থানায়, ভারত বাংলার আৰু সীমান্তে পুলিচে দেখা পাইছে গাড়ীটো আজ আনলোড কৰি সকালে আছে। ধুবুৰী গাড়ীৰ পৰা জেলার কেৰেটবোৰ আগুলি থানার নমাই পুলিশ আছে। তাড়া করে এই গাড়িটিকে ধরেছে। চাওক, কেৰেটৰ তলত কাঠ আৰু কাঠৰ তলত চাওক গৰু। এই গৰুবোৰ বন্ধুসকল আমাৰ দেশৰ পৰা যিসকলে বেআইনীভাৱে বাংলাদেশলৈ পাচাৰ কৰে তেওঁলোকৰ হয়। আৰু তেওঁলোকে বন্ধুসকল এনেকৈ চাওক, প্ৰায় ৮-৯টা গৰু চাওক কেনেকৈ একেলগে ভৰাই ৰাখিছে এটা গাড়ীতে। মানে বন্ধুসকল চাওক, মানে কি অমানৱিকভাৱে গৰুবোৰক মানে কেনেকৈ ভৰাই থৈছে গাড়ীৰ ভিতৰত চাওকচোন। মানে বন্ধুসকল, যিসকলে এই কামটো কৰিছে তেওঁলোকৰ ভিতৰত মানে অলপো দয়া ময়া বুলি কোনো বস্তুৱেই নাই। এই গৰুবিলাকৰ ফালে চাওক কিমান আতংকত আছে। মাত্ৰ এটা বলেৰো গাড়ী, আৰু তাৰ ভিতৰত চাওকচোন কিমানটা গৰু একেলগে ভৰাই থৈছে। মানে তেওঁলোকৰ অলপো দয়া ময়া বুলি কোনো বস্তুৱেই নাই। বন্ধুসকল, এই গাড়ীটো ধুবুৰী পুলিচে ভাৰত বাংলাদেশ সীমান্তত আটক কৰিছে। যেতিয়া তেওঁলোকে এই গৰুভৰ্তি গাড়ীখন বাংলাদেশলৈ পাচাৰ কৰি আছিল, আৰু তেতিয়াই ধুবুৰী পুলিচে এই গাড়ীখন আটক কৰে।